টকাৰ শকে মূৰত ধৰিছে, টকাৰ শকে মানে ফেচবুকৰ টকাই যেতিয়া মানুহ পাগল হৈ যায় নহয়, তেতিয়া সেইবোৰ মানুহে আলোচনা কৰে কি ফেচবুকৰ কথা আমি কাকো নিশিকাওঁ, ফেচবুকৰ বিষয়ে আমি কিমান পাওঁ কাকো নকওঁ, মুঠতে ফেচবুকটোত আমিয়ে থাকিম, বেলেগবোৰ আহিব নালাগে, বেলেগবোৰে অকল চাব লাগে, বেলেগবোৰে পইচা পাব নালাগে। আৰে তহঁতি লাখ পাওঁ, সিহঁতে হাজাৰে পাওকচোন, সেইটো চিন্তাধাৰা নাই, খালি পইচা অকলে খোৱা ধান্দা, কাৰণ তহঁতৰ বাপেৰহঁতৰ ঘৰৰ পৰা দিছিলে যে সেইটো কাৰণে তহঁতৰ মানে অকলে খোৱা ধান্দা। সেইবোৰ কথা কওঁ কাৰণে মোক বেয়া পায়। কিন্তু এতিয়া মই যেতিয়া সেই মানুহখিনি সেইবোৰ মেছেজ স্ক্ৰীনশ্বট ফোনত কথা পতা সেইবোৰ কথা যেতিয়া মই শুনো দেখোঁ, তেন্তে মই কেনেকৈ সিহঁতক ভাল পাম বা সেইবোৰ মানুহক মই দেখিব পাৰিম। মই কোনো মানে এজন দুজন বুলি নহয় দেই, গেং, এটা গেং হয় সেইটো, গোটেই গেং সেইটো, উজনিৰ পৰা নামনিলৈকে মধ্য অসমলৈকে গেং। সেই গেংটোত আলোচনা হয় কি কোনে কিমান ডলাৰ পায়, সেইটোতো হয়ে মানিছোঁ। সেই যে নতুনকৈ অহা ফেচবুকত 1 চেণ্ট 2 চেণ্টৰ কাৰণে বোলে ভিডিঅ' দিয়ে, 1-2 চেণ্টৰ কাৰণে ফটো দিয়ে বোলে, সেই মানুহবোৰে বোলে এনি টাইম দিনটো বোলে চাহ খোৱাৰ পৰা ভাত খোৱালৈকে বোলে অকল 1 চেণ্ট 2 চেণ্টৰ কাৰণে ভিডিঅ' ফটো দি থাকে। লাজ লগা নাই? তহঁতে ডলাৰ পাওঁ বুলি বাকীবোৰে 1 চেণ্ট 2 চেণ্টৰ কাৰণে দিছে, কিবা এটা পাম বুলিহে দিছে। কাক পইচা নালাগে? পইচা সকলোকে লাগে। তহঁতক যেনেকৈ পইচা লাগে গাড়ী কিনিবলৈ, ঘোঁৰা কিনিবলৈ, গৰু কিনিবলৈ, তেনেকৈ বেলেগকো পইচা লাগে। বেলেগে গাড়ী ঘোঁৰা কিনিম বুলি পইচা নালাগে, এই নিজে 2 টকা খৰচ কৰিম বুলি ফেচবুকটো কৰে। আৰু তহঁতে সেইবোৰ মানুহক লৈ কথা পাতিছ কি নিশিকাওঁ নেমেলোঁ, 1-2 চেণ্টৰ কাৰণে ভিডিঅ' দিয়ে, 2-3 চেণ্টৰ কাৰণে ফটো দিয়ে, আৰু সেইবোৰ মানুহক আমি নিশিকাওঁ। চি তহঁতৰ সেইবোৰ কথা গম পোৱাৰ পিছত, সেইবোৰ মেছেজ দেখাৰ পিছত, সেইবোৰ স্ক্ৰীনশ্বট মই দেখাৰ পিছত মই কেনেকৈ মানে নিজক ধৈৰ্য ধৰিম, মই সেইটো ভাবি নাপাওঁ। এতিয়া মোক বহুতে বেয়া পায় যে মই ডাইৰেক্ট কওঁ, মই বোলে লোকৰ কথা বোলে কওঁ, বোলে লোকৰ কথা কওঁ। কমেই আকৌ, যিটো হয় সেইটো হয়েই, কোনোবাই মানি ল'লে ল'ব, নল'লে নাই। আৰু আপোনালোকে কিছুমানে মিছাটো সহ্য কৰিব পাৰে, মই কেতিয়াও নকৰোঁ, মই সঁচাটো সঁচাই। আৰু সঁচা কোৱা মানুহো আছে আকৌ দেই। এতিয়া মই লাহে লাহে গম পাইছোঁ যে মই সঁচাত যেতিয়া মাত মাতিব লৈছোঁ, মই সঁচাবোৰত যেতিয়া মাত মাতিবলৈ লৈছোঁ, এতিয়া সঁচা কোৱা মানুহে মোক সঁচাবোৰ কৈছেও। তো মোৰ ভাল লাগিছে, মই আৰু অলপ সাহস পাইছোঁ যে আৰু 2টা কথা জানিব পাৰিছোঁ সিহঁতৰ বিষয়ে। কিন্তু মানুহৰ গ্ৰুপ থাকে, মানুহৰ হোৱাটছআপ গ্ৰুপ থাকে, ফোন কল থাকে, নিজৰ ব্যক্তিগত কিছু কথা বা কাৰোবাৰ সুবিধা কথা সুধিবলৈ মানুহে ফোন কৰে। কিন্তু সিহঁতে ফোন কৰে কি ফেচবুকৰ কথা নিশিকাবি, ফেচবুকৰ পৰা আমি ইমান টকা পাওঁ নকবি, কাকো নিশিকাবি, এইবোৰে বোলে 1 চেণ্ট 2 চেণ্টৰ কাৰণে ভিডিঅ' দিয়ে, ফটো দিয়ে, দি থাকক, কাকো একো কথা নকবি। ঠিক আছে, হয় মানিছোঁ, কোনেও ফেচবুকৰ বিষয়ে একদম A to Z নাজানে, কাৰণ ফেচবুকৰ মহিমা বেলেগ, আজিকালি আগৰ নিচিনা আৰ্নিং নহয়। কিন্তু মই আজিৰ কথা কৈ থকা নাই, কালিৰ কথা কৈ মই আজি 6 মাহৰ আগৰ কথা কৈ আছোঁ। আৰু সিহঁতৰ গেং আজি বছৰ আগৰ দেই, বছৰ আগৰ গেং। কিন্তু মই গম পাইছোঁ আজি 3-4 মাহৰ মানৰ আগত। কিন্তু মই তেতিয়াৰ পৰা মই ভিডিঅ' দিছোঁ, আপোনালোকে দেখিছে যে সিহঁতৰ ওপৰত মই ভিডিঅ' দি আছোঁ। কেইজনীমান আছে আৰু কেইটামানো আছে গেং এটা, য'ত সিহঁতে আলোচনা কৰে যে নতুনকৈ অহা মানুহখিনিক নিশিকাওঁ, ফেচবুকৰ বিষয়ে নকওঁ, সিহঁতে বোলে 1 চেণ্ট 2 চেণ্টৰ কাৰণে ভিডিঅ' দিয়ে, ফটো দিয়ে। ইমান পেট গেলানে তহঁত, ইমান পেট গেলানে? ভিতৰি এটা, বাহিৰে এটা, পেটত এটা, মুখত এটা, নাপায় নহয় কাৰো। আমেৰিকাহে দিব পইচাটো US ডলাৰত, আমাৰ ভাৰতত টকাত আহি যাব। কোনোবাই লোকে দিব, লোকে পাব, তহঁতৰ ইমান কিহৰ খজুতি? পইচা দিব বেলেগে, কিন্তু হিংসা বেলেগৰ। এতিয়া মোক ক'ব মই বোলে হিংসা কৰোঁ বোলে, মই কাকো হিংসা নকৰোঁ, মই কাকো নকওঁ কথা, বাছ মই যিখিনি জানো সেইখিনিয়ে কৈ থাকোঁ। কোনোবাই এতিয়া কাৰোবাৰ যদি গাৰ শিৰত তেজত যদি কথাবোৰ সোমাই গৈছে নহয়, সিহঁত কেইটা আৰু সিহঁত কেইজনীয়ে গম পাব যে মই কাৰ কথা কৈছোঁ, গম পালে? মই হোৱাটছএপত কোনোদিনে কাকো মেছেজ দিয়া নাই যে ফেচবুকৰ টকা মই অকলে খাম, কিন্তু সিহঁতে দিছে। মই কোনোদিনে কাকো ফোনত কোৱা নাই যে ফেচবুকৰ কথা আমি কাকো নিশিকাওঁ, ফেচবুকৰ টকা আমি অকলে খাম, কিন্তু সিহঁতে কৈছে। সেইটো কাৰণে মই বুকু ডাঠি ক'ব পাৰিছোঁ যে সিহঁতে কৈছে আৰু ৰহস্য হৈ আছে। কিন্তু মই সময় আহক দিম, এতিয়া মানে দি দিলে মানুহে ভাবিব ন এতিয়াহে ক'বলৈ সময় পালে নেকি। মই এতিয়া নকওঁ, কিন্তু সময় আহিলে মই সকলো ক'ম, আপোনালোকে চাই থাকিব। আৰু এটা কথা, মোক বেয়া পায় পাওক, আপত্তি নাই, কিন্তু মোক সঁচাখিনি সঁচাই আকৌ, সেইখিনি আপোনালোকে এটলিষ্ট মানি ল'ব যে মই সঁচা কৈছোঁ। সেই যে ফেচবুকত আপুনি মই যে কাৰোবাৰ ভিডিঅ' চাই কিনি ভাল পাওঁ বা কাৰোবাক ভিডিঅ' চাই থাকোঁ, বা আমি কাৰোবাক বেয়াও পাওঁ, কাৰোবাক ট্ৰলো দিওঁ, কাৰোবাক কিবাও কওঁ, কিন্তু সেই কথাখিনি আমি কৰোঁ, কিন্তু আমাক লৈ কোনো একো নাভাবে, মানে আপোনাক লৈ একো নাভাবে। আপোনাৰ যে কম ফলোৱাৰ্ছ আছে, আপোনাৰ অকাদ নাই সিহঁতৰ আগত, আপোনাৰ যে ভিউজ নাই, আপোনাৰ অকাদ নাই সিহঁতৰ আগত। আপোনালোকক কোনোদিনে সিহঁতে নাম্বাৰ নুসুধে যে নাম্বাৰটো দেচোন তোৰ লগত কথা পাতিম। যাৰ ফলোৱাৰ্ছ আছে সেইবোৰ মানুহক সিহঁতে ফোন নাম্বাৰ বিচাৰে, মানে জানিব বিচাৰে কোনে কেইটকা পায়, বুজিলে? কম ফলোৱাৰ্ছ থকা মানুহক সিহঁতে মেছেজ চায়ো ৰিপ্লাই নিদিয়ে, কিন্তু বেছি ফলোৱাৰ্ছ থকা মানুহক সিহঁতে ৰিপ্লাই দিয়ে, কথা পাতে, সিহঁতে নম্বৰ বিচাৰে, চব কৰে। কাৰণ জানিব লাগিব ন কোনে কেইটকা পায়, তাইকো ক'ব লাগিব ন। আমিতো ফেচবুকৰ বিষয়ে নিশিকাওঁ, তয়ো নিশিকাবি। মোকো বহুতে কৈছিলে ফেচবুকৰ বিষয়ে কাকো নিশিকাবি, কিন্তু মই তেনেকুৱা নহয়। মই সিহঁতৰ লগত লাগিলে বেয়া হৈ গ'লোঁ, কিন্তু হ'লেও মই ডাইৰেক্ট কওঁ
কেলৈ তেনেকুৱা কৰক নহয় ফেচবুকৰ পইচা চবেই পাওক পইচা কাক নালাগে কিন্তু সেই পেট গেলা আৰু পেট গেলি সেই কেইটা আৰু কেইজনী মাত্ৰ পেট গেলা হয় কাৰণ পইচা লাগে সিহঁতক অকলে লাগে কোনোবা কাৰোবাৰ পৰিয়ালত দৰকাৰ হয় কাৰোবাৰ ঘৰৰ কাৰোবাৰ দৰকাৰ হয় কাৰোবাৰ বেলেগ এখন জিলাত দৰকাৰ হয় মুঠতে য'তেই হওক মুঠতে সিহঁতৰ নিজেও খাবলৈ মন কাৰো বেলেগক দিবলৈ মন নহয় কিন্তু মই তেনেকুৱা নহয় অকল কোনোবাই মোক এতিয়া ক'ব তই অকল সমালোচনা কৰক কিবা কৰক আৰু সেইটো সমালোচনা যদি কোনোবাই ভাবক কিন্তু মই এইটোৰ ওপৰত এতিয়া মই কথা মাতিলোঁ যেতিয়া মাতিমেই মই সেইখিনি তথ্য আপোনালোকক দিম কিন্তু এতিয়া মানে মেছেজৰ স্ক্ৰীনশ্বট আৰু এইবোৰ ফটো ইনবক্সত মেছেজ সেইবোৰ মানে ইয়াত শ্বেয়াৰ কৰিবলৈ বেয়া কাৰণ কাৰোবাৰ ব্যক্তিগত এজন মানুহক যিকেইজনী মানুহে মোক দিছে বা মই যিকেইজনী মানুহৰ পৰা গম পালোঁ সেইখিনি বস্তু যদি মই শ্বেয়াৰ কৰি দিওঁ তেওঁ নিজৰ ৰেপুটেশ্যন বোলা বস্তু এটা আছে সমাজত বা ফেচবুকতে হ'লেও তো সেইখিনি তেওঁ নাইকিয়া হৈ যাব কিন্তু এইটো নহয় যে যিখিনিৰ বিষয়ে মই কওঁ সেইখিনিৰ প্ৰতি আপোনালোকৰ ঘিণ উপজিব যিকেইজনী আৰু যিকেইটাৰ প্ৰতি সেই কথাকেইটা কম নহয় সেই মেছেজখিনি চাই আপোনালোকে ভাবিব যে এই মানুহটোৱে এনেকৈ কথা কয়নে এই মানুহজনীয়ে এনেকৈ কথা কয়নে এই মানুহজনীকতো আমি বহুত ভাল বুলি ভাবিছিলোঁ তেওঁ এনেকৈ কথা কয়নি অবভিয়াছলি তেওঁ তেনেকৈয়ে কয় আপুনি ৰিলছত দেখা আৰু ৰিয়েলত দেখাত তেওঁ সম্পূৰ্ণ পৃথক পেট গেলা বুজিলে পেট গেলা বুলি ক'লোঁ পেট গেলা আমি যে ৰিলছ চাই থাকোঁ যে কাৰোবাৰ সেয়া নহয় পেট গেলা হয় পেট গেলা